girls with their nails done now. Girls with their nails done. Ladies and gentlemen, are you ready? আমি এতিয়া বাখৰ বেগেনা আহি আছোঁ এইফালে ৰুমত আছে মই আহি আছোঁ লগত গোটেইখিনি আহি আছে লগৰ বাখৰ বেগেনা পালোহি ওচৰতে বাখৰ বেগেনা চাম ধুনীয়াকৈ আৰু মস্তিকৈ এয়া পালোহি আহিছিলোঁ বোলে আমি বাখৰ বেগেনা এয়া বাখৰ বেগেনা এয়া পাই গ'লোহি বাখৰ বেগেনা এয়া অঁ এই বাখৰ বেগেনা পাই গ'লোহি বাখৰ বেগেনা আছে এইফালে বাখৰ বেগেনা পাই গ'লোহি চাৰিওকাষৰ পৰিৱেশ অতি সুন্দৰ চাৰিওফালে সেউজীয়া ধাননি পথাৰ আমি এতিয়া ভিতৰলৈ সোমাই যাম বাখৰ বেগেনাৰ বিষয়ে চাম কেনেকুৱা জেগাবোৰ বাখৰ বেগেনাৰ বৈজ্ঞানিক নাম হৈছে গ্ৰেণ্ডিয়া ইউলিজিনস্কা ইয়াৰ বটানিকেল নাম হৈছে তামিলনাডিয়া ইউলিজিনস্কা এই গছজোপাৰ উচ্চতা প্ৰায় 30 ফুটমান হ'ব বৰ্তমানলৈ ইয়াৰ গছজোপাৰ গোটেই ভাৰতবৰ্ষত ক'বলৈ গ'লে এজোপা গছেই পোৱা যায় এই দুষ্প্ৰাপ্য প্ৰজাতিৰ এবিধ গছ বা অৱস্থিত হৈছে বকতা মৌজা অন্তৰ্গত গছজোপা চাৰিওফালে থকা সেউজীয়া ধাননিয়ে গছজোপাৰ সৌন্দৰ্য শোভাবৰ্ধন কৰিছে এইকেইটা ৰুমৰ अरे कहना क्या चाहते हो? এইটো চালনী এইটো হেলেমনি আৰু এইফালে এইটো পনীৰ দেখা তই চাৰিবি चूतिए हो तुम दोनों। তই এনে বাইকত দেখি বাখৰ বেগেনা পাই গ'লোহি গোটেইখিনিৰ লগত আছোঁ গোটেইখিনি আছে লগত বাখৰ বেগেনা তেতিয়া আমি বাখৰ বেগেনা চাই এই গছজোপা চাইছোঁ গছজোপাৰ বিষয়ে মই পিছত ক'ম ৰুমত राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो लेकिन लौंडा यहाँ नहीं रुक বেঙেনা নাই বুলি কৈছে নহয় গছজোপা বহুত মানে পুৰণা বহুত হিষ্ট্ৰী আছে জড়িত হৈ আছে এইবাৰ আমি দেখি লওঁ এইফালে পিছফালে মোৰ গছজোপা আছে আমি এইফালে ফুৰিবলৈ আহিছিলোঁ বিশেষকৈ ই দুগত বঙালী ঘৰত আজি ভাত খাবলৈ আহিলোঁ তাৰপিছত আছোঁ আৰু এনেকৈ ভাত চাত খাই এতিয়া বাখৰ মানে পিককৈ চালোঁ আৰু চাই মেলি বাকী আপুনি দেখি থাকিব মটৰ ভ্লগিঙত যি আছে চব দেখি থাকিব বাকী সেয়া আৰু গছজোপাৰ বিষয়ে মই ৰুমত গৈ ধুনীয়াকৈ বিতংভাৱে কৈ থাকিম বাখৰ বেঙেনা চালোঁ আৰু এতিয়া বৰ্তমান গৈ থাকিম এতিয়া বাইকত বাকী মটৰ ভ্লগিঙত দেখি পাব ঘৰলৈ যামগৈ নেকি ঘৰলৈ যাম ঘৰ মানে ৰুম আমাৰ যিটো ৰুম মটৰ ভ্লগিং কৰি আজি দেখাম ফাৰ্ষ্ট যি হয় আৰু দেখা যাব এই চক বুলি এই বাখৰ বেঙেনা এইবোৰ দেখিছেন
বেঙেনা বিচাৰি ফুৰিছোঁ পোৱা নাই। এনেকৈ আমি বাখৰ বেঙেনা চাই ওলাই দিলোঁ। এতিয়া আমি গৈ থাকিম ৰুমলৈ। চাই থাকিব মটৰ ব্লগিংটো সুন্দৰ হ'বলৈ গৈ আছে। ভিডিঅ'টো চাই থাকক। এতিয়া গৈ থাকোঁ আৰু ধুনীয়াকৈ। এইফালে কাৰেংঘৰ আছে, আমাৰ এইফালে কাৰেংঘৰ ৰোডত আমাৰ ৰুম পাই গ'লোঁ। এইটো আমাৰ ৰুম। বহুত ভাগৰ লাগিছে। আৰু ক'ৰবাত যোৱা এতিয়া প্লেন আছে, চাওঁ কি হয়। যাম চাগে ৰুমত, আমাৰ ৰুমৰ লগত যাম। দা ভিটি কিট বুলি আছে, ইয়াক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। বিয়া বেছিহে আছে ফ'ল'ৱাৰ, কিন্তু মোৰ কম একো নাই বাৰু। এতিয়া ৰুমত অকণমান ৰেষ্ট লৈ আকৌ গৈ আছোঁ।